সুৰজ্যোতিৰ কথাৰে আৰু মীনাক্ষীৰ আবৃত্তিৰে কবিতাৰ শিৰোনাম আধৰুৱা সেই কথাবোৰ। তোমাৰ বিচ্ছেদতাই মোৰ হৃদয়খন কঠোৰ কৰি তোলা নাই। হৃদয়ৰ কোমলতা তুমি নকলেওতো বুজা নাই। তুমি এটি অতীতৰ পৃষ্ঠা বুলি লুটিয়াই দিবওতো পৰা নাই। মিছা আশ্বাসেৰে তুমি মোৰ বুলি তোমাক ৰোমন্থন কৰিবওতো পৰা নাই। কোনোবাটি শ্মশানত গৈ তোমাৰ স্মৃতিবোৰ দাহ কৰিবলৈ। কাৰণ সেই স্মৃতিবোৰতো বিচাৰি ফুৰোঁ মই জীয়াই থকাৰ অন্য এটি আশা। ইচ্ছা অনিচ্ছাই আজিও মুখামুখি হওঁ সেই চিনাকি লগা সুবাসৰ সতে। মনত আছে তুমি যে মোৰ সুবাস সকলোতে আবদ্ধ কৰি ৰাখিব বিচাৰিছিলা। মন সম্পূৰ্ণ বাস্তৱলৈ ঘূৰি আহে মানে ভাৱনাতে আকৌ এবাৰ তোমাৰ প্ৰেমত পৰোঁ। আচলতে কি জানা, বহু কথা কওঁতে শেষ নহ'ল আৰু বহু কথা হয়তো অস্ত যোৱা বেলিটি হৈ বুকুতে মাৰ গ'ল। ধন্যবাদ।